বন্ধুসকল আপোনালোকক এটা কথা ক'বলৈ যাওঁ যে জীৱনত ছোৱালীয়ে ধোকা দিলেও মদত কেতিয়াও কোনোৱে ধোকা নিদিয়ে মদত নিচা লাগিবই আৰু এনজয় পাবই গাইস কি খবৰ এয়া বেবিজা ওয়াইন শ্বপৰ মানে কি গোটেই অসমতে মদৰ দাম বঢ়া কথা কৈ আছে আৰু আপোনালোকৰ আগত কি মদৰ দাম বাঢ়িব মই গোটেইখিনি অসমবাসী ৰাইজ ওয়েলকাম টু মাই ফাৰ্ষ্ট চেনেল আৰু আজি এটা মই নতুন টপিক লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিব গৈছোঁ বলকচোন ভিডিঅ'টো চাই থাকক একেলগে যিটো টপিকৰ ওপৰত ভিডিঅ'টো বনাব গৈ আছোঁ আপোনালোকে গম পাইছে চাগে আৰু ক'ত ৰৈ আছোঁ চাওক ওয়াইন শ্বপ আৰু এতিয়া ওয়াইন শ্বপৰ ভিতৰলৈ আমি সোমাই আহিলোঁ আৰু ইয়াত কি মালৰ দাম বাঢ়িব কি মালৰ দাম নাবাঢ়িব আমি সকলোবোৰ ক'বলৈ যাওঁ খুৱাপাৰীৰ বাবে বহুত দুখৰ খবৰ আৰু গোটেই অসমতে খুৰা মূল্য বৃদ্ধি হৈছে আৰু কিছুমান খুৰা বহুত মূল্য বৃদ্ধি দাম কমিছে আৰু আহকচোন এতিয়া আমি কি খুৰা দাম কমিছে কি খুৰা দাম কমাই নাই আমি গোটেইখিনি আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম আৰু বলক ভিডিঅ'টো চাই থাকক ব্ৰিটিছ পেচেণ্টবোৰে ভাবি থাকে যেন ডাইৰেক্ট স্পেচিয়েল চুগাৰ ফ্ৰী মাল আৰু কোনো ধৰণৰ মদত চুগাৰ ফ্ৰী বুলিবলৈ মাল কোম্পানীয়ে বনোৱা নাই এইবোৰ বহুত ভুল ধাৰণালৈ আপোনালোকে মদত আগবাঢ়ি নাহিব আৰু যিসকলে খায় এনেই খাওক অলপ এনজয়ৰ কাৰণে 140 টকা আৰু ফুলটো হ'ল 300 টকা আৰু প্ৰথম কথা এইখিনি হ'ল লাক্সাৰী ব্ৰেণ্ডৰ মাল এই লাক্সাৰী ব্ৰেণ্ডৰ মালখিনি বৰ্তমান কোনো ধৰণৰ নটিচ অহা নাই এই মালখিনি আমি জানো যে এতিয়ালৈকে কোনো ধৰণৰ মূল্য বৃদ্ধি হোৱা নাই এইটো কাৰণে বহুত খুৱাপাৰীৰ বাবে বহুত ভাল খবৰ আৰু দ্বিতীয়টো আমি ষ্টাৰ্ট কৰিব যাওঁ দুখৰ খবৰ এইখিনি হ'ল 100 পাইপাছ ব্লেক এণ্ড হোৱাইট ব্লেক ডগ টি-চাৰ্ট 50 এইখিনি হ'ল স্কট হুস্কি এই স্কট হুস্কিখিনি দাম মূল্য বৃদ্ধি যথেষ্ট বাঢ়িছে আৰু ক'ত কিমান দাম আমি ভালদৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰি আছোঁ বলকচোন আৰু কি মদৰ দাম বাঢ়িব আৰু কি মদৰ দাম কমিব আপোনালোকক ভালদৰে মই দেখুৱাব চেষ্টা কৰিম বলক আৰু গোটেই অসমতে 95% মানুহে খোৱা খায় মানে মাল খায় আৰু কোনো ধৰণৰ ইয়াত কমপ্লেইন নকৰিব মই ভালদৰে ভিডিঅ'টো আপোনালোকক বনাব চেষ্টা কৰি আছোঁ বলক আৰু এই ৰয়েল চেলেঞ্জটোৰ দাম আছিলে আগতে 220 টকা আৰু এতিয়া মূল্য বৃদ্ধি হৈ উঠিছে 230 টকা ইমান চিন্তা কৰিব লগা কথা আহি নপৰে কাৰণ 10 টকাহে বাঢ়িছে আৰু বলকচোন কি মদৰ দাম বাঢ়িছে আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ'টো দেখুৱাবলৈ গৈ আছোঁ বলক আৰু বন্ধুসকল এইটো আছিলে অফিচাৰ চাইজৰ আগৰ ৰেটটো আছিলে 135 হাফ আৰু এতিয়াও মূল্য বৃদ্ধি কোনো ধৰণৰ ইয়াত হোৱা নাই এতিয়াও এই হাফটোৰ দাম 135তে আপোনালোকে খাব পাৰিব কোনো ধৰণৰ মূল্য বৃদ্ধি নহয় বুলি আমি অলপ আগতে নিউজটো পোৱা গৈছে আৰু মেছেজো পোৱা গৈছে ইয়াত আপোনালোকৰ কোনো ধৰণৰ মূল্য বৃদ্ধি হোৱা নাই আৰু এইটো হৈছে মেজিক মমেণ্ট ভাৰ্ভ আৰু লেডিজসকলে এইটো বেছি খায় আৰু কোনো ধৰণৰ ইয়াত অসুবিধা নাইকিয়া এইকাৰণে এইটো 130 টকা আছিলে এতিয়া 135 টকা বাঢ়িছে আপোনালোকৰ আগত এই মেজিক মমেণ্ট ভাৰ্ভটো আপোনালোকৰ আগত প্ৰদৰ্শন কৰিলোঁ আৰু নেক্সট আকৌ দেখাবলৈ গৈ আছোঁ পাৰিবাৰে ইমান চিন্তা কৰিব লগা কথা নহয় বহুত দাম বঢ়া নাই আৰু ইয়াত ক'ৰবাত অলপ টেক্স লগাইছে চৰকাৰে আৰু ভিনপতৰ দামো বঢ়া নাই আইবি দাম বঢ়া নাই তেনেকৈ আৰু এইখিনি স্কট হুস্কি হয় স্কট হুস্কিখিনি টেক্স লগাইছে অলপ ইমান চিন্তা কৰিব লগা কাৰণ নাই কাৰণ এটা ৰসগোল্লাৰ দাম 15 টকা একামো দিলেই নাইকিয়া হৈ যায় আৰু এটা মাল মানে অকণমান খালে নিচা লাগি লুটি খাই পৰি যায় আৰু কি চিন্তা কৰিব লগা আছে ছোৱালীয়ে ধোকা দিলেও মদত কেতিয়াও কোনোৱে ধোকা নিদিয়ে হ'ল AC ব্লেক ফুল এইটো AC ব্লেকৰ ফুল আছিলে আগত 340 টকা এতিয়াও বৰ্তমান 340 টকা হৈছে ইয়াত কোনো ধৰণৰ মূল্য বৃদ্ধি টেক্স লগা নাই আৰু কোনো ধৰণৰ অসুবিধা নাপায় আপোনালোকে আগৰ দামতে ক্ৰয় কৰিব পাৰিব আহক AC ব্লেক খাওক গোটেই অসমবাসীয়ে এনজয় কৰক আহক আজি মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু নেক্সট এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে লগ পাম আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে লগ পাম জয় অসম